বন কৰা ১৭ বছৰীয়া নাবালিকাক ধৰ্ষণ ন্যায় শিক্ষকৰ কিমান কম আৰু আপুনি বাৰু কিমান শুনিব জঘন্য কাণ্ডৰ ঘটনা পুনৰ ন্যায় শিক্ষকৰ জঘন্য কাণ্ডই জোকাৰি গ'ল সমগ্ৰ অঞ্চল শিক্ষক আবু বক্কৰ নামৰ লম্পটগৰাকীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ শিক্ষকগৰাকী নিজৰ বাসগৃহত ১ বছৰৰ পৰা কিশোৰীৰ লগত জঘন্য কাণ্ড সংঘটিত কৰি আহিছে বন কৰা নাবালিকা কিশোৰীক নিজ ঘৰতে দীৰ্ঘদিনৰ পৰা ধৰ্ষণ কৰি আহিছে লম্পট ন্যায় শিক্ষক জনাৰ মাজেৰে এই প্ৰতিবেদনত তথ্য অনুসৰি নাবালিকা কিশোৰীয়ে আবু বক্কৰ নামৰ শিক্ষকগৰাকীৰ নিজ বাসগৃহত কাম কৰি আছিল নাবালিকাগৰাকী আৰু নিশা হলে শাৰীৰিক অত্যাচাৰৰ টোপনি মাৰিবলৈ নিদিয়ে আৰু নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ১৭ বছৰীয়া কিশোৰীয়ে জানিব পৰা মতে মানকাছাৰ অসম মেঘালয় সীমান্তৱৰ্তী এলেকা পানবাৰীত এজনী ১৭ বছৰীয়া নাবালিকা ছোৱালীক এবছৰৰ পৰা শাৰীৰিক আৰু মানসিক দেহত যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে মানকাছাৰ হাতীশিঙিমাৰী অসম মেঘালয় সীমান্তৱৰ্তী এলেকাত ১৭ বছৰীয়া নাবালিকাক ছোৱালীজনীক ধৰ্ষণ আৰু নিৰ্যাতন কৰিলে মানকাছাৰ কুকুৰমাৰা হাইস্কুলৰ শিক্ষক লম্পট আবু বক্কৰ ১ বছৰৰ পৰা ১৭ বছৰীয়া নাবালিকা ছোৱালীজনীক লগত লৈ যৌন শোষণ চলাইছিল বুলি অভিযোগ উত্থাপিত হৈছে কাম কৰা ছোৱালীজনীৰ জীৱনৰ লগত প্ৰতাৰণা প্ৰবঞ্চনা কৰি আহিছে লম্পট শিক্ষকজনে আজি সংবাদ মাধ্যমৰ যোগেদি কিশোৰীগৰাকী ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে ১৭ বছৰীয়া কিশোৰী আবু বক্কৰ ঘৰত কাম কৰি আছিল আৰু কিশোৰী বাসগৃহত আছিল অসম মানকাছাৰৰ কুচনীমাৰাত ইতিমধ্যে মেঘালয় হেলিৰেগৰ প্ৰশাসন তথা জিলা শিশুৰ সন্থাৰ যৌথ উদ্যোগত শিক্ষক আবু বক্কৰ নিজ বাসগৃহত অভিযান চলাই নাবালিকা কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও অভিযানৰ সময়ত শিক্ষক ঘৰত নাছিল ইপিনে শিক্ষকজনে ৩ দিনৰ ছুটি গ্ৰহণ কৰি আত্মগোপন কৰা বুলি জানিব পৰা গৈছে জিলা শিশু সুৰক্ষা গোটে তদন্ত অব্যাহত ৰাখিছে এতিয়া প্ৰশ্ন হয় আমাৰ এই প্ৰতিবেদন চাই বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় তোমার নাম কি कितारा তোমার ঘর घर कुछ नहीं मारा मैंने कह सकती था ही और কি হয়েছে ইয়াত মেঘালয়ত কি হয়েছে मेघालय तो और बिये जन नहीं से खार काम करे नहीं करे ओई तो तोर बच्चे ए तो करे पर मेला जन शर्म जन करे नहीं मागे बिड़ी बना सामने करो ओगे बिड़ी बना सामने करे अटेले करे এত তো করে এলা শুতলে ঘুম পেরো দেনা সেটা শোলে বুলাই কোনে এই করেছে এততে করে মানুহজনৰ নাম কি বক্কর কি কৰে বক্কৰ কি কৰে স্কুল চাকরি করে কোন মারা তেখেতৰ ঘৰত থাকে না হ এতিয়া কি বিচাৰিছে bisa saya dia kucing saya bisoro saya sendiri gola dia ni beramu men jadi yara itu kusimara kate sendiri dia ni beramu সরম খেলিমু নজে খেলিমু কিমান দিনৰ পৰা নিৰ্যাতন চলাই আছে কত বছর হয় এতে আসলে 1 বছরতে 1 বছরতে আপনাকে এই করে অত্যাচার অত্যাচার করে আঙ্গবাত আছে শারীরিক নির্যাতন না হ